সকলো ভিউৱাৰলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি কোৰিলেশ্যন কি বা কোৰিলেশ্যনে কি বুজায় এই সম্পৰ্কে আলোচনা কৰিছিলোঁ। যিসকলৰ বুজাত অসুবিধা আছে ভিডিঅ'টো চাই ল'ব পাৰে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। আজি আমি আলোচনা কৰিম কোৰিলেশ্যন কেনেকৈ আমি দেখুৱাব পাৰোঁ। স্কেটাৰ ডায়েগ্ৰামৰ সহায়ত দেখুৱাব পাৰোঁ বা সহসম্বন্ধৰ গুণাংক নিৰ্ণয় কৰিব লগা হ'ব পাৰে। কিন্তু যেতিয়া কোনো নিউমেৰিকেল ডাটা নাথাকিব, আমি স্কেটাৰ ডায়েগ্ৰামৰ সহায়ত বা প্ৰকীৰ্ণ চিত্ৰৰ সহায়তো দেখুৱাব পাৰোঁ। আৰু এই ভিডিঅ'টোত মই সেইখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, যিসকলৰ বুজাত অসুবিধা আছে। এতিয়া ইয়াত আমি দুটা ভেৰিয়েবল লৈছোঁ, এক্স আৰু ইফালে থাকিব ৱাই, অৰ্থাৎ হৰাইজণ্টেল এক্সিছত এক্স দেখুৱাম, ভাৰ্টিকেল এক্সিছত ৱাই থাকিব। এতিয়া এই ৰেখাডালৰ দুয়োকাষে বিন্দুবিলাক আছে। ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ? ইতিমধ্যে কোৰিলেশ্যন বা সহসম্বন্ধ কেনেকুৱা হ'ব আমি আগত আলোচনা কৰিছোঁ, পজিটিভ বা নিগেটিভ হ'ব পাৰে। ইয়াত কি দেখিছোঁ আমি, এই এক্স ভেৰিয়েবলটো ইফালে বাঢ়ি যোৱাৰ ফলস্বৰূপে আমি ইফালে আহিলে এক্স ভেৰিয়েবল যিহেতু বুজাইছোঁ হৰাইজণ্টেল এক্সিছত, ইফালে অহা মানে এক্স বাঢ়িব, ইফালে যোৱা মানে ৱাই বাঢ়িব। অৰ্থাৎ ইফালে এক্স বঢ়াৰ ফলত ইফালে ৱাই বাঢ়িছে আৰু তাৰ ফলস্বৰূপে আমি এটা লিনিয়াৰ কোৰিলেশ্যন পাইছোঁ ইহঁতৰ মাজত। আৰু লিনিয়াৰ কাক কোৱা হয়? যেতিয়া আমি ইহঁতক এডাল ৰেখাৰ সহায়ত দেখুৱাব পাৰিম আৰু ইয়াৰ দুয়োকাষে বিন্দুবিলাক আছে। আমি ইয়াৰ পৰা এটাই বুজিব পাৰিছোঁ যে এক্স বঢ়াৰ ফলত ৱাইও বাঢ়িছে, কিন্তু দুয়োটাৰে বাঢ়া পাৰ্চেণ্টেজটো হয়তো একে নহ'ব পাৰে। ইয়াত ছেইম ৰেটত বাঢ়া নাই, কোনোবাখিনিত ৱাই এক্স বেছিকৈ বঢ়াৰ ফলত ৱাই অলপ বাঢ়িছে, তেনেকুৱা হৈছে। আৰু সেইবাবে আমি এই সহসম্বন্ধটো ক'ম, এই দুটা ভেৰিয়েবলৰ মাজৰ সহসম্বন্ধটো ক'ম পজিটিভ কোৰিলেশ্যন। অৰ্থাৎ এটা বাঢ়ি যোৱাৰ ফলস্বৰূপে আনটো কি হৈছে? বাঢ়ি আহিছে। এইটো হৈছে পজিটিভ কোৰিলেশ্যন বা ধনাত্মক সহসম্বন্ধ। কিন্তু ইয়াত যদি আমি চাওঁ, এই ৰেখাডালৰ পৰা আমি কি গম পাম? এইটো যদি আমি কানেক্ট কৰি লওঁ আৰু এইটো যদি কানেক্ট কৰোঁ, ইয়াতে আমি কি দেখিম? প্ৰথম আমি এই বিন্দুটো লৈছোঁ, এই বিন্দুটো দেখিলোঁ যে আমাৰ এক্স ভেৰিয়েবলটো ইয়াৰ পৰা ইয়ালৈ আহোঁতে ৱাই কমিল, কিন্তু এক্স ভেৰিয়েবলটো কি হৈছে? বাঢ়িছে। ইয়াৰ পৰা এইটো স্পষ্ট যে যিমানে ইফালে ৱাই কমিব সিমানে এক্স ভেৰিয়েবলটো বাঢ়ি গৈ আছে। আৰু তাৰ ফলস্বৰূপে আমি এডাল নিম্নগামী ৰেখা পাইছোঁ আৰু তাৰ দুয়োকাষে ডটবিলাক বা বিন্দুবিলাক যিহেতু আছে, ইয়াৰ পৰা আমি এইটো বুজিব পাৰোঁ, এইটো হৈছে নিগেটিভ কোৰিলেশ্যন বা ঋণাত্মক সহসম্বন্ধ। এইটো সকলোৱে নিশ্চয় বুজিছে। ধনাত্মক সহসম্বন্ধ যে কেৱল বাঢ়ি গ'লে নহয়, ইয়াৰ আগৰ ভিডিঅ'টোত ক্লিয়াৰ হ'ব যে কমি আহিলেও দুয়োটাৰ ৰেট কমিলেও কিন্তু ধনাত্মক সহসম্বন্ধ থাকিব পাৰে। কেনেকৈ থাকিব পাৰে আগৰ ভিডিঅ'টো চালে বুজিব। এতিয়া এইটোত আমি দেখিলোঁ পজিটিভ কোৰিলেশ্যন, ইয়াত দেখিলোঁ আমি নিগেটিভ কোৰিলেশ্যন, এনেকুৱাকৈ দেখুৱাব পাৰোঁ। এইবাৰ যদি আন এটা ডায়েগ্ৰাম আমি ইয়াত বনাই চাওঁ, যে এটা ডায়েগ্ৰাম ল'লোঁ, ইফালে এক্স থাকিব, ইফালে ৱাই, কিন্তু ইয়াত কোনো ধৰণৰ এনেকুৱা ধৰণে আছে যিটো মেইন বুকত দিয়া আছে। বিন্দুবিলাক যদি এনেকৈ থাকে, ইয়াৰ অৰ্থ এটাই হ'ব, ইহঁতৰ মাজত কোনো ৰৈখিক বা লিনিয়াৰ ৰিলেশ্যন নাই বা ৰৈখিক সহসম্বন্ধ নাই। কিন্তু এইটো নহয় ইহঁতৰ মাজত যে একো সম্বন্ধ নাথাকিব, ইহঁতৰ মাজত অন্য ধৰণৰ সম্বন্ধ কিন্তু থাকিব পাৰে। এইটো সদায় মনত ৰাখিব লাগিব। অন্য ধৰণৰ সম্বন্ধ থাকিব পাৰে, কিন্তু লিনিয়াৰ ৰিলেশ্যন নাই, ৰৈখিক সম্বন্ধ নাই। ৰৈখিক সম্বন্ধ ইতিমধ্যে মই কৈছোঁ যে যেতিয়া আমি এডাল ৰেখাৰ ওচৰে পাঁজৰে ডটবিলাক দেখুৱাব পাৰিম, সেইটো হৈছে ৰৈখিক সম্বন্ধ। ইয়াৰ মাজত ৰৈখিক সম্বন্ধ নাই, বেলেগ সম্বন্ধ থাকিব পাৰে। এইবাৰ অন্য দুটা ডায়েগ্ৰাম লৈছোঁ। ইয়াতে ইফালে এক্স থাকিব, ইয়াত ৱাই। এই ভেৰিয়েবল দুটাৰ পৰা আমি ইয়াত কি দেখিলোঁ? এই লাইনডালৰ ওপৰতে আছে কি, যে আমাৰ প্ৰতিটো বিন্দু আগত ওচৰে পাঁজৰে আছিলে, সেইকাৰণে পজিটিভ কোৰিলেশ্যন কৈছিলোঁ এনেকুৱা ওপৰৰ ফালে গ'লে। কিন্তু ইয়াত কি দেখিছোঁ আমি? একজেক্ট এই এটা লাইনৰ ওপৰতে আছে এক্স আৰু ৱাই ভেৰিয়েবলৰ বিন্দুবিলাক। গতিকে ইয়াৰ পৰা এইটো যিহেতু আমি ওপৰৰ ফালে যোৱা গম পাওঁ যে পজিটিভ কোৰিলেশ্যন আছে, এটা বাঢ়িলে আনটো বাঢ়ে। কিন্তু এটা কথা ইয়াত স্পষ্ট যে আটাইবিলাক বিন্দু এডাল ৰেখাৰ ওপৰত আছে, গতিকে ইয়াক আমি ক'ম পাৰফেক্ট পজিটিভ কোৰিলেশ্যন বা সম্পূৰ্ণ ধনাত্মক সহসম্বন্ধ। ঠিক তেনেকুৱাকৈ তলৰ ফালে আহিলে এইটো আছিলে ঋণাত্মক, কাৰণ এটা বাঢ়িলে আনটো কমিছে, ইফালে যিমানে বাঢ়ি যাব আনটো কমি আহিব। আৰু ইফালে এক্স যদি বাঢ়ে ইফালে ৱাই কমিব, ইফালে ৱাই বাঢ়িলে ইফালে এক্স কমিব। ইহঁতৰ মাজত নিগেটিভ কোৰিলেশ্যন আছিলে, কিন্তু ইহঁতৰ মাজৰ বিন্দুবিলাক যিহেতু এডাল ৰেখাৰ ওপৰতে আছে, এইটো হ'ব ঋণাত্মক, কিন্তু কি হ'ব? পাৰফেক্ট, অৰ্থাৎ পাৰফেক্ট নিগেটিভ কোৰিলেশ্যন। সকলোৱে নিশ্চয় এতিয়া বুজি পাইছে যে আমি স্কেটাৰ ডায়েগ্ৰামৰ সহায়ত কেনেকৈ সহসম্বন্ধ
দেখুৱাব পাৰোঁ এতিয়া যদি আমাক কুৱেশ্যন আহে শ্বৰ্ট কুৱেশ্যন যে পাৰফেক্ট পজিটিভ বা সম্পূৰ্ণ ধনাত্মক সহসম্বন্ধ দেখুৱাবৰ বাবে স্কেটাৰ ডায়েগ্ৰাম আঁকিব দিয়ে আমি চিম্পল ধনাত্মক বুলি কৈছে আমাক আমি এটা কথাই মনত ৰাখিব লাগিব লিনিয়াৰ ৰিলেশ্যন দেখুৱাম আমি এনেকৈ ওচৰে পাজৰে ডটবিলাক থাকিব কিন্তু যদি কয় সম্পূৰ্ণ ধনাত্মক বা পাৰফেক্ট পজিটিভ কৰিলেশ্যন দেখুৱাব দিয়ে এটা লাইনৰ ওপৰত ডটবিলাক থাকিব গতিকে ঠিক তেনেকৈ পাৰফেক্ট নিগেটিভ হ'ব লাগিলে কি হ'ব এটা লাইনৰ ওপৰত ডটবিলাক থাকিব কিন্তু লাইনটো নিম্নগামী হ'ব আৰু যদি নিগেটিভ কৰিলেশ্যন বুলি কয় আমি ওচৰে পাজৰে ডটবিলাক দেখুৱাম য'ত নেকি এটা বাঢ়িলে আনটো কমিব কিন্তু পাৰফেক্ট নহ'ব গতিকে আৰু যদি লিনিয়াৰ ৰিলেশ্যন নোহোৱা এটা ডায়েগ্ৰাম আঁকিব দিয়ে আমি সকলোৱে নিশ্চয় পাৰিম ইতিমধ্যে দেখাইছিলোঁ য'ত লিনিয়াৰ ৰিলেশ্যন নাথাকিব বা এটা লাইনৰ সহায়ত আমি দেখুৱাব নোৱাৰিম এনেকুৱা গতিকে যদি কিবা বুজাত অসুবিধা আছে কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল এনেকুৱা কিবা অসুবিধা থকা কুৱেশ্যন থাকিলে হোৱাটছএপ গ্ৰুপত জইন কৰিব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আমি সেইবিলাক আলোচনা কৰিম আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে নেক্সট ভিডিঅ' আপডেট অহাৰ লগে লগে ন'টিফিকেশ্যন পাব পাৰে